এইটো মুৰ্গী পাই গ'লো ইয়াত ৰৈ আছে বাইক চাইক লৈ বক্সাৰ। নমস্কাৰ, তো ৰাতিপুৱাই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সময় 9টা বাজিছে আৰু মই যাবলৈ ওলাইছোঁ টিংখং, মৰাণ টিংখং যাবলৈ ওলাইছোঁ। মোৰ লগৰ এজন আছে, তো তেওঁক লগ ধৰিম। তো অকণমান ফুৰিম, বহুত মানে ধুনীয়া জেগা আছে, পুৰণা জেগা। মই সৰুতে গৈছিলোঁ, কিন্তু এতিয়া বহুত ভাল কৰিলে বুলি শুনিছোঁ। তো এতিয়া পটাপট যাওঁ, আচলতে সোনকালে ওলোৱাৰ প্লেন আছিলে, কিন্তু দেৰি হৈ গ'ল মোৰ অকণমান। তো এতিয়া একেবাৰে যাম আপোনালোকৰ লগত, ৰাস্তাত তাত লগ পাই আছোঁ। আহি নঙলামৰা পাট চাকো পাৰ হৈ আহিলোঁ আৰু এতিয়ালৈ পটাপট চেপন পামগৈ। আৰু চেপন পাওঁতে আৰু আধা ঘণ্টা সময় লাগিব। অ'কে, মই এতিয়া আহি চেপন পালোঁহি। চেপন বজাৰৰ মাজত ৰৈ আছোঁ, অকণমান দেৰি ৰৈ লওঁ। এখন ৰৈছোঁ, অকণমান ORS খাই লওঁ, যিহেতু বহুত ৰ'দ দিছে, গৰম উঠি গৈছে, সেইকাৰণে অকণমান শক্তি লৈ লওঁ। এতিয়া আকৌ গৈ থাকোঁ পূৰা, এইবাৰ একদম আপোনালোকক মৰাণত লগ পাম। মই আহি মৰাণ টাউন পালোঁহি আৰু 45 মিনিট, 1 ঘণ্টা 45 মিনিটৰ সময় লাগিব। তো মই এতিয়া মৰাণ পাৰ হৈ ৰাজগড় পাবহি হৈছে আৰু 14 কিলোমিটাৰ আছে মেপত দেখুওৱা মতে। এতিয়া ৰাজগড় পাই লগৰজনক ফোন কৰিবলৈ কৈছে। এতিয়া ঘৰটো ময়ো চিনি নাপাওঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এতিয়া ইমানেই ৰ'দ দিছে, সেইকাৰণে অকণমান দেৰি ৰৈছোঁ। ইয়াকে সময় কেইটা বাজিলে, 11টা বাজিব হৈছে। বেছি সময় নাই আৰু খুব বেছি আধা ঘণ্টা লাগিব। এইটো মুৰ্গী পাই গ'লো, ইয়াত ৰৈ আছে বাইক চাইক লৈ বক্সাৰ। এতিয়া দুইটাই সিহঁতৰ ঘৰলৈ যাওঁ। তো আমি আহি পাই গ'লোহি আমাৰ ছাৰৰ ঘৰ, এইটো ঘৰ চাই লওক। অ'কে, আমি এতিয়া ভাত পানী খাই মেলি ওলাই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। ক'ত যাম? টিপামলৈ যাম। টিপামত বহুত ধুনীয়া জেগা। এইফালে আমাৰ পাৰ্টনাৰ আছে ভাই, ইয়াক বহুত দিনৰ পৰা লগ পাম ভাবি আছিলোঁ। তো ফাইনেলি আজি লগ পাই গ'লোঁ। 1.5 বছৰ হৈ গ'ল, 1.5 বছৰ পাছত লগ পাইছোঁ। তো এতিয়া গৈ থাকোঁ লাহে লাহে। তো আপোনালোকক ৰাস্তাত দেখুৱাই যাম। তো ব'লক আমাৰ লগত। গৰু গৰু অ'কে, আমি এতিয়া আহি নাহৰকটীয়া টাউন পাই গ'লোহি। এইখন টিপাম, আমি টিপাম সোমাইছোঁ লাহেকৈ। এতিয়া চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ। তো এইখন আপোনালোকে চাই লওক, এখন দিহিং নদীৰ ওপৰত এখন দলং। এতিয়া দলঙৰ ওপৰে আমি গৈ আছোঁ। অ'কে, আমি আজি আমাৰ যিটো ডেষ্টিনেশ্যন আহি পাই গ'লোহি, টিপাম পাহাৰ। মোৰ পিছফালে আপোনালোকে চাই লওক। আৰু এইফালে আমাৰ পাৰ্টনাৰ আছে, ওলাবলৈ বেয়া লাজ কৰি দিছে, মোৰ চোৰ তল কৰি আছে। পইচা কিবা এটা কৈ দিয়া আকৌ। একো নোকোৱা? একো নকয় বোলে। তো আজি ইয়াৰ ঘৰলৈ আহিলোঁ। বক্সাৰ মানে প্ৰজ্ঞান চুতীয়া, ইয়াক প্ৰজ্ঞান চুতীয়া বুলি মাতিব, আমি নেমাতোৱে, বক্সা বুলি মানুহে বক্সিং পূৰা খেলে। আৰু ইয়াৰ লগত একেলগে কলেজ পঢ়িছিলোঁ, ডিগ্ৰী। তো তেনেকেই চিনাকি হ'লোঁ আৰু এতিয়া বহুত ভাল লগৰ। আৰু এতিয়া ঘৰলৈ আহিছোঁ, সেইকাৰণে সদায় মাতি থাকে, আহিবলৈ টাইম নাপাওঁ। তো যি কি নহওক, তো আমি এতিয়া ওপৰলৈ উঠি যাওঁ। কিমান দূৰ উঠিব লগা হয় দেখা নাই, নাজানো, কিন্তু ফটো দেখিছিলোঁ, ফটোত ষ্টেপ ধেৰ আছে। এতিয়া কিমান, more than 1000 বুলি কৈছে। কিমান ষ্টেপ আছে নাজানো। আৰু এতিয়া উঠি গৈ থাকোঁ। যোনদিনা য'ত ভাগৰ লাগে তাৰপৰাই ঘূৰি দিম আৰু লুটি খাই। তো ব'লক মোৰ লগত, মানে আমাৰ লগত, মোৰ আৰু বক্সাৰৰ লগত। এতিয়াও আধা আছে উঠিবলৈ, আধা উঠি আহিছোঁহে, আধাতকৈ বেছি উঠিলোঁ আৰু ভাগৰ লাগি গৈছে। হ'লেও আহিছোঁ যেতিয়া পাহাৰ শেষ কৰিহে নামিম তললৈ, হয়নে বক্সাৰ? পাবহি হৈছেহি আৰু কমেও 2000-3000টামান ষ্টেপ খোজকাঢ়ি আহিছোঁ। আহি একদম লাষ্ট পইণ্ট পাবহি হৈছে। আৰু মোৰ পিছফালে আছে বুঢ়ীদিহিং নদী। তো এইটো আপোনালোকে দেখিছে টিপাম দেওচালি হিলছ। আৰু টিপাম হৈছে আহোম কিংডমৰ ফাৰ্ষ্ট কেপিটেল চিটি। স্বৰ্গদেউ চাউলুং চুকাফাই ইয়াক স্থাপন কৰিছিলে বুৰঞ্জীত পঢ়িবলৈ পোৱা মতে।
তো আপোনালোকে বুৰঞ্জীত পঢ়িবলৈ ধুনীয়াকৈ ইয়াৰ বিষয়ে হিষ্ট্ৰীটো জানিব পাৰিব। এয়া এটা একেবাৰে পাহাৰৰ ওপৰত দেওচালি হিলছৰ পাহাৰৰ ওপৰত মন্দিৰ আপোনালোকে চাই লওক, একেবাৰে পাহাৰৰ ওপৰত। এইটো টাই আহোমৰ উপাসনা কৰা স্থলী চাও চেং ৰণ। এয়া স্বৰ্গদেউ চুকাফা ফটো লগাই থৈছে, ইয়াতে উপাসনা কৰা হয় একেবাৰে পাহাৰৰ ওপৰত। এতিয়া দেওচালি হিল চালো, টিপাম। এতিয়া যাওঁ এখন হাবিলে। হাবিখন ইয়াৰ পৰা ধৰক 5 কিলোমিটাৰমান দূৰত আছে। আৰু এতিয়া ইতিমধ্যে সময় 3 বাজিব হৈছে আৰু পটাপট যাওঁ যাতে আকৌ ঘূৰি আহিব পাৰোঁ, কাৰণ সন্ধিয়া হৈ গ'লে বক্সাৰো ভয় লাগে আৰু মইতো নতুনকৈ আহিছোঁ, মোৰোতো অলপ ভয় লাগে। সেইটো কাৰণে বেছি দেৰি নকওঁ, ইয়াৰ পৰা পটাপট ওলাই যাওঁ। চাই লওক আপোনালোকে, বৰ্ষাৰণ্য আমি আহি পাই গৈছোঁহি। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে এইফালে যাব পাৰিব, খালি পাৰ্মিশ্যন ল'ব লাগিব। আগত ফৰেষ্ট ৰেঞ্জাৰ অফিচ আছে। তো আমি পাৰ্কত নোসোমাওঁ, পাৰ্কত সোমালে দেৰি হৈ যাব। তো আমি গৈ থাকোঁ পোনে পাৰ্কে পাম। তো আপোনালোকে মোৰ পিছফালে দেখিছে, এইটো পাৰৰ পৰা হাতী আহে খৰালি দিনত। যিহেতু দিহিং পাটকাই হাতীৰ কাৰণে বিখ্যাত। তো আপোনালোকে জানে আগতে এখন ৱাইল্ড লাইফ চেংচুৰী আছিলে। তো এই বছৰ জুন মাহত ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ইয়াক স্বীকৃতি দিলে। একদম ঘামি মেলি গৈছোঁ। জয়পুৰ ৰেইন ফৰেষ্টৰ আহি বহুত ভিতৰৰ ফালেদি সোমাই আহিলোঁ। আৰু এইডোখৰ দিহিং পাটকাই পৰে, হয় নাই? দিহিং পাটকাই পৰে আৰু একজেক্ট জয়পুৰ ৰেইন ফৰেষ্ট পৰে। তো আপোনালোকে দেখিলে যে দিহিং পাটকাই যোৱা যোনখন মেইন মানে হাবি, দিহিং পাটকাই, আৰু এইডোখৰ জয়পুৰ বৰ্ষাৰণ্য পৰে। আৰু এইফালে পিছফালে হাবি, আৰু এইফালে আৰু তলে নামি নাযাওঁগৈ আৰু 4টা বাজিলে, দেৰিও হৈছে। সেইকাৰণে এতিয়া পটাপট ঘৰ যাওঁ, নহ'লে ইয়াক মাকে গালি পাৰিব। আৰু ইও অহা নাছিলে বোলে, মইতো অহাই নাই বাৰু এইফালে বহুত, এইখন মানে জয়পুৰ ছাইডে। তো আজি আহিলোঁ আমাৰ ইয়াৰ লগত। আচলতে নেযাওঁ বুলি ভাবিছিলোঁ, তাৰ পৰাই ঘূৰি দিম বুলি ভাবিছিলোঁ, কিন্তু আৰু বেছি নাই, খুব বেছি 1.5 কিলোমিটাৰ আছে। তো আহিছোঁ যেতিয়া, ইও ক'লে আহিছোঁ যেতিয়া চাই যাম। দেওমালি যাবলৈ হৈছে। এইফালে গ'লে দেওমালি, এইটো আপোনালোকে চাব, ইয়াত চাইনবোৰ্ড মাৰি থোৱা আছে। এইখন বাওঁহাতৰ ফালে গ'লে, এইফালে গ'লে দেওমালি, আৰু এইফালে গ'লে খনচা। তো ইয়াত লিখা আছে খনচা। এতিয়া আমি দেওমালি। অ'কে, আহি আমাৰ যোনটো ছেকেণ্ড ডেষ্টিনেশ্যন আমি আহি পাই গ'লোঁ। এয়া গেট আপোনালোকে দেখিছে। এতিয়া লাহেকৈ আমি সোমাই যাম। তো ফাইনেলি আমি আহি অৰুণাচল প্ৰদেশ পাই গ'লোহি, দেওমালি। মোৰ পিছফালে আপোনালোকে চাই লওক, ৱেলকাম টু দেওমালি। আৰু ইয়ালৈকে আজি অহা কথা আছিলে, দেওমালি। আৰু বহুত পাহাৰৰ মাজে ইতিমধ্যে আপোনালোকে দেখিলে যে কিমান পাহাৰৰ মাজে হাবিৰ মাজে আহি পাই গ'লোহি। আৰু এইখন পিছফালে অৰুণাচল প্ৰদেশ, আৰু সেইফালে অৰুণাচল পুলিচ ষ্টেচন। আৰু ভিতৰত নোসোমাওঁ, আচলতে দেৰি হৈ গ'ল আহোঁতে। আৰু যদি ভিতৰলৈ সোমাব লাগে তেতিয়াহ'লে ইয়াত পাৰ্মিশ্যন ল'ব লাগিব, সেইফালে চেক পোষ্ট আছে। তো ভিতৰত নোসোমাওঁ, বেলেগ এদিনা আহিলে ভিতৰত সোমাম। তো আপোনালোকে অকণমান চাই লওক। মজা। ই কেমেৰালৈ চাই নকয়, বেয়া লাজ কৰে। ভাল লাগিলে? মোৰো ভাল লাগিছে আজি ভাইৰ লগত আহি। জল্দি হোৱা হ'লেতো ভিতৰত সোমালোহেঁতেন, টাইম নহ'ব। তো এতিয়া ইয়াত দলং এখন আছে, দলঙত ধুনীয়াকৈ ফটো কেইকপিমান মাৰোঁ। তো পটাপট যাম আকৌ। এতিয়া ঘৰলৈ উভতি গৈ আছোঁ, আৰু ঘৰলৈ উভতি আহি পাওঁতে গধূলি হৈ গ'ল। তো এতিয়া ফাষ্টফুড খাবলৈ সোমাইছোঁ, বহুত ভোক লাগিছে। আৰু এখন নাহৰকটীয়া টাউনত ফাষ্টফুডৰ দোকান এখন, ইয়াতে কিবা কিবি খাই লওঁ। তো খাই মেলি ডাইৰেক্ট ঘৰ যাম। এতিয়া আমি চাই লওক, এয়া ফ্ৰাইড ৰাইচ খাইছোঁ। পূৰা 1.5 বছৰৰ পিছত খাইছোঁ ফ্ৰাইড ৰাইচ, লকডাউনৰ পিছত। একেবাৰে খোৱাই নাই, ইমান ভোক লাগিছে, ভোকত থাকিব পৰা নাই। বক্সাই পূৰা ৰোল দি আছে। তো ইয়াত ফ্ৰাইড ৰাইচ খাওঁ, ৰোল খাওঁ, তাৰপৰা ঘৰ যাওঁ। ফাইনেলি আমি ঘৰ আহি পাই গ'লোহি। আৰু ইতিমধ্যে আপোনালোকে দেখিলে ক'ত কেনেকুৱা কি হ'ল। আৰু এতিয়া গা পা ধুই পটাপট ৰেডি হৈ ল'ম, বহুত গৰম লাগিছে, ভাগৰ লাগিছে। তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ' চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। তো সেইটোৱে আছিলে, বাই বাই।